ক'বলৈ একো ভাষাই নাই নিপন্দা নাই যে আৰু ইমান কাম কৰিছোঁ মোৰ জীৱনত ভাল ভাল ছবিখন নিপন্দাৰ লগত কৰিছোঁ কাদম্বৰীয়ে হওক যিয়ে গতিকে নিপন্দাৰ লগত খুব সুন্দৰ সুন্দৰ মুহূৰ্ত আছে আৰু সদায় দেখিলে গৈ চিটলি অমুক খাম চিটলি নমুক খাম মাছ খাই ভাল পায় খুব গতিকে নিপন্দাক খুব মিছ কৰে আমি আৰু এতিয়া আমাৰ সিনিয়ৰ্সবোৰ নাইকিয়া হৈ গৈছে গতিকে আমাৰ মানে জুনিয়ৰ্সবোৰ আমাৰ এনেকুৱা হৈছে যেন আমাৰ কোনো নাইকিয়া হৈ গৈছে আমি অৰফেন যেন হৈ গৈছোঁ এনেকুৱা লাগিছে গতিকে এতিয়ালৈকে ডাক্তৰ বেজবৰুৱা 2 কৰি আছিল আৰু যেতিয়া ছবিখন মুহূৰ্ত হৈছিল আপুনিও উপস্থিত আছিলে তাতে ময়ো আছিলোঁ আৰু তাকে মাৰ লগত কথা পাতি আহিছোঁ যে মুছলমান নিপন্দাই চিনেমাখন ৰিলিজে কৰিবলৈ নাপালে ইমান আশা কৰিছিলে ইমান সপোন দেখিছিলে ৰিলিজ কৰিলে নাপালে আৰু ভাষা নাই ক'বলৈ মোৰ একদম অভিনয়ত পিতৃ কন্যা দুজনক দেখা পোৱা যায় ৰিয়েল লাইফতো সকলোৱে কিন্তু তেনেকেই ভাবে আপোনালোক আজি দুদিনমানৰ আগতে মই গাড়ীখন বেয়াকৈ পাৰ্ক কৰিছিলোঁ মোৰ এনেকৈ ৰিচিট এখন কাটিছে তাতে লিখিছে নিশ্চিতা গোস্বামী ডক্টৰ অফ নিপন গোস্বামী মই সেই ৰিচিটখন ৰাজালৈ পঠিয়াই দিছোঁ মোৰ ৰাজা চাচোন তই ল'ৰা নহয় মইহে ছোৱালী হয় তেওঁ গতিকে আজিও অসমীয়া মানুহে 70% মানুহে এইটো নিপন গোস্বামী জীয়েক বুলিয়ে জানে